এতিয়া শেহতীয়াকৈ জনজাতিকৰণক লৈ ছটা জনগোষ্ঠীয়ে সাংঘাতিক ধৰণৰ প্ৰতিবাদ কৰি আছে। এই জনগোষ্ঠীকেইটাৰ জনজাতিকৰণক লৈ আপোনাৰ স্থিতি কি? পাব লাগে নে কি হয়, মানে গোটেই বিষয়টো ৰাজনৈতিক এটা হেৰিয়ত ওলমি ৰৈছে নেকি? নিশ্চিতভাৱে জনজাতিকৰণৰ বিষয়টোক লৈ স্পষ্ট মত আছে। আজি কিছুদিনৰ আগত মই লিখিছিলোঁ, আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে এটা পোষ্ট দিছিলে। পোষ্টটো দিয়াৰ পিছত বিতৰ্ক হৈছিলে যে আছুৰ দায়িত্বত থাকি আপুনি এনেকুৱা ধৰণৰ জাতিগত কথা কিবা কিবি লিখিছিলে। তেতিয়া মই তেওঁৰ সমৰ্থনত লিখিছিলোঁ। তাৰপিছত মই মোৰ স্থিতিটো সামাজিক মাধ্যমৰ জৰিয়তে জনাইছিলোঁ আৰু তেওঁ লিখিছিলোঁ যে আচলতে দায়িত্ব য'তে নাথাকক, যেতিয়া নিজৰ সম্প্ৰদায়টোৰ কথা আহে, জাতিটোৰ কথা আহে, তেতিয়া মানুহৰ আৱেগিক হয়, মানুহৰ মন সেইফালে ঢাল খায়। গতিকে লিখাটো স্বাভাৱিক। এইটো চৰকাৰৰ দায়িত্ব যে এই বিষয়টো কেনেকৈ সমাধান কৰিব পাৰে। আৰু মোৰ যদি ব্যক্তিগত মতামত বুলি কয়, তেনেহ'লে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগে, নিশ্চিতভাৱে হ'ব লাগে, 100% হ'ব লাগে। আৰু একে সময়তে বৰ্তমান যিসকল জনজাতীয় লোক আছে, তেখেতসকলৰ যাতে অধিকাৰ কোনো কাৰণত খৰ্ব নহয়, সেই বিষয়টো গুৰুত্ব দিব লাগে। আৰু এই দুয়োটা বিষয় গুৰুত্ব দিয়ে সাংবিধানিকভাৱে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো অতি শীঘ্ৰে সমাধান কৰিব লাগে। আৰু এই ক্ষেত্ৰত 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ যিসকলে মুখ্য ভূমিকা লৈ আছে, তেখেতসকল কিছু সজাগ সচেতন হোৱা প্ৰয়োজন। কাৰণ কেৱল নিৰ্বাচনৰ সময়ত যদি এই বিষয়টো আহে, মানুহে বিভিন্ন সময়ত বিতৰ্ক কৰিবৰ কাৰণে, বিভিন্ন সময়ত বিভিন্ন সুবিধাজনক কথা ক'বৰ কাৰণে সুবিধা পায়। গতিকে এই বিষয়টো নোহোৱা পৰ্যন্ত এটা আচলতে ধাৰাবাহিক অধিকাৰ সাব্যস্ত কৰা প্ৰতিবাদৰ জৰিয়তে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো আজৰি নিব পৰা ব্যৱস্থা কৰিব লাগে। আৰু একে সময়তে চৰকাৰে জনজাতিকৰণৰ লোকসকলৰ অধিকাৰ খৰ্ব নোহোৱাকৈ সাংবিধানিকভাৱে এই বিষয়টো সমাধান কৰিব লাগে। এইটো হৈছে মোৰ ব্যক্তিগত কথা। একজেক্টলি। আৰু এতিয়া কি হয়, মানে এনেকুৱা হয় যে আপুনি ক'লে, আমাৰ মনত এনেকুৱা ধৰণৰ প্ৰশ্ন আহে, নিৰ্বাচনৰ আগে আগেহে কিয় মানে? আৰু এটা এনেকুৱা সম্ভৱ নে মানে যে 6টা জনগোষ্ঠীক একেলগে জনজাতিকৰণ দি দিব পাৰিব নাই? নিৰ্বাচনৰ আগত চৰকাৰে যেনেকৈ কোৱাটো সম্ভৱ নিচিনাই লাগে। আমিতো গ্ৰাউণ্ডত থকা মানুহ, চৰকাৰে হৈ যাব বুলি যেতিয়া কয়, তেনেকৈ হৈ যাব বুলি যদি দায়িত্বশীল মানুহে যদি কয় যে হৈ যাব, কোনো কথা নাই, আমি নিৰ্বাচনৰ পিছতে কৰিম, দায়িত্বশীল মানুহে যদি কয় হৈ যাব বুলি, তেনেহ'লে হ'ব লাগে বিষয়টো। সেই হৈ যাবতো কিন্তু বহুত বছৰৰ পৰা হৈ আছে। বহুত বছৰৰ পৰা কৈ আছে, কি কাৰণে হোৱা নাই। গতিকে হৈ যাব বুলি যদি কোনোবাই মুখৰ পৰা দায়িত্বশীল মানুহে যদি কৈছে, তেনেহ'লে নোহোৱালৈকে এৰি দিব নালাগে। এইখিনিতে এটা কথা ক'ব লাগিব, কিন্তু অসমত থকা যিসকল বৰ্তমান জনজাতীয় নেতা বা জনজাতীয় লোক আছে, তেওঁলোকে কিন্তু সম্পূৰ্ণ বিৰোধিতা কৰিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ। একাংশ মিচিং জনগোষ্ঠীৰ তিলক দলে ডাঙৰীয়া এইটো বিৰোধিতা কৰিছে। তেনেকৈ নহয়, তেওঁলোকে এটা কথা কৈছে, আমি তেওঁলোকক ভুল দিলেও নহ'ব। কাৰণ তেওঁলোকে এটা কথা কৈছে যে জনজাতিকৰণ হওক, কিন্তু ইতিমধ্যে যিসকল জনজাতীয় হৈছে, তেখেতসকলৰ সাংবিধানিক, ৰাজনৈতিক আন বিষয়সমূহৰ অধিকাৰ কেনেকৈ সুৰক্ষিত হ'ব, এই কথা বতৰাবিলাক আলোচনা নকৰাকৈ তেখেতসকলক জনজাতি দিব নোৱাৰিব। আৰু সেইটো তেখেতসকলৰো প্ৰাপ্য দাবী। গতিকে ইতিমধ্যে যিসকল জনজাতীয় হৈ আছে, মিচিং, বড়ো, কাৰ্বি, ৰাভা, সোণোৱাল কছাৰী, সকলোৱে তেখেতসকলৰ জনজাতীয় অধিকাৰবিলাক কেনেকৈ চৰকাৰে সুৰক্ষিত কৰিব, এই 6টা জনগোষ্ঠীয় জনজাতিকৰণ পোৱাৰ পিছত সেই কথা বতৰাবিলাক নিশ্চিতভাৱে তেখেতসকলে জনা